উদ্ভিদে কার্বন ডাই অক্সাইড গ্রহণ করি কি দিয়ে অক্সিজেন দিয়ে চোৱা কেনেকৈ এই কার্বন মানুহৰ মানুহ খাদ্য কেনেকৈ গ্ৰহণ কৰে মানুহৰ যেটো খাদ্য খোৱা বা হজম কৰাৰ কথাখিনি আছিল আজি এইটো ভিডিঅ'ত মানে ক্লিয়াৰ হৈ গৈছে তো এইটো আছিল এমিবাৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰণালী প্ৰাণীৰ ক্ষুদ্ৰান্তবিলাক মাংসভোজী প্ৰাণীতকৈ দীঘল হয় এতিয়া চোৱা কিয় দীঘল হয় এইটো কৈছো তো নমস্কাৰ বন্ধু বান্ধৱীসকল তো মই লাষ্ট ক্লাছত অৰ্থাৎ পাৰ্ট 2 তোমালোকক সপক্ষিক পৰিপুষ্টিৰ বিষয়ে কৈছিলোঁ তো আজিৰ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক সপক্ষী পৰিপুষ্টিৰ বিষয়ে অলপমান আকৌ এবাৰ কৈ দিওঁ চোৱা সপক্ষী পৰিপুষ্টি ষ্টাৰ্ট কৰাৰ আগতে মই সপক্ষী জীৱৰ কথা কৈছিলোঁ সপক্ষী জীৱ মানে কি সপক্ষী জীৱ এনে ধৰণৰ জীৱে প্ৰকৃতিৰ পৰা সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ ৰশ্মি এইবিলাক গ্ৰহণ কৰি নিজৰ খাদ্য নিজে তৈয়াৰ কৰে উদাহৰণ হিচাপে উদ্ভিদ এটা সপক্ষী জীৱ তো এতিয়া সপক্ষী জীৱ জনাৰ পাছত আমি কি জানিছিলোঁ আমি জানিছিলোঁ সপক্ষী পৰিপুষ্টিৰ কথা যেতিয়া মই কৈছিলোঁ তেতিয়া মই তোমালোকক কৈছিলোঁ যে সালোক সংশ্লেষণৰ কথাটো মই কৈছিলোঁ সালোক সংশ্লেষণটো কি সালোক সংশ্লেষণটো হ'ল এনে এক প্ৰক্ৰিয়া য'ত সেউজীয়া প্ৰাণীয়ে বা সেউজীয়া উদ্ভিদ গছ-গছনিয়ে প্ৰকৃতিৰ পৰা সৰল অজৈৱিক পদাৰ্থ গ্ৰহণ কৰে সৰল অজৈৱিক পদাৰ্থবিলাক কি আছিল কাৰ্বন ডাই অক্সাইড পানী এইবিলাক আছিল গ্ৰহণ কৰি সূৰ্যৰ ৰশ্মিৰ উপস্থিতি আৰু পত্ৰহৰিতৰ উপস্থিতিত কি খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে কি বুলি কয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া তো সালোক সংশ্লেষণ প্ৰক্ৰিয়াত মই এটা তোমালোকক ৰাসায়নিক বিক্ৰিয়া কৰাইছিলোঁ ৰাসায়নিক বিক্ৰিয়াটো কি আছিল গছে আমাৰ পৰিৱেশৰ পৰা কি লয় CO2 তাৰ মানে কাৰ্বন ডাই অক্সাইড লয় কাৰ্বন ডাই অক্সাইড আৰু কি লয় পানী H2O পানী লৈ এই কাৰ্বন ডাই অক্সাইড আৰু এই পানীৰ মাজত বিক্ৰিয়া ঘটায় কিহৰ সহায়ত বিক্ৰিয়া ঘটায় কি অনুঘটক আছিল অনুঘটক দুটা আছিল এটা হ'ল সূৰ্যৰ ৰশ্মি আৰু এটা কি আছিল পত্ৰহৰিত তো এই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটাই কি উৎপন্ন কৰে গ্লুকোজটো মানে কি উদ্ভিদৰ খাদ্য হয় C6H12O6 এইটো উৎপন্ন কৰে আৰু এই ৰিয়েকশ্যনৰ লগতে আৰু এটা কথা কৈছিলোঁ চোৱা আমি যে কওঁ উদ্ভিদে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি উদ্ভিদে যে আমাক কি দিয়ে অক্সিজেন দিয়ে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি কি দিয়ে অক্সিজেন দিয়ে চোৱা কেনেকৈ এই কাৰ্বন ডাই অক্সাইডটো গ্ৰহণ কৰি এই পানীৰ লগত বিক্ৰিয়া ঘটাই কি কৰিলে গ্লুকোজ উৎপন্ন কৰাৰ লগতে এই প্ৰক্ৰিয়াৰ বাই প্ৰডাক্ট হিচাপে কি উৎপন্ন হ'ল অক্সিজেন আৰু পানী H2O তো এই ৰিয়েকশ্যনৰ পৰাই আমি কেনেকৈ উদ্ভিদে কাৰ্বন ডাই অক্সাইড লৈ আমাক অক্সিজেন দিয়ে এই ৰিয়েকশ্যনটোৰ পৰাই তোমালোকে গম পালা হ'ল তো মই তোমালোকক কৈছিলোঁ যে মই এই বিক্ৰিয়াটো সন্তুলিত কৰা নাই তো তোমালোকৰ কামটো তোমালোকক হোমৱৰ্ক দিছিলোঁ এই বিক্ৰিয়াটো সন্তুলন কৰিবলৈ তো আশা কৰিছোঁ তোমালোকে এই বিক্ৰিয়াৰ সন্তুলিত কৰিছা তো মই এতিয়া সন্তুলনটো নকৰোঁ হ'ব তো মই আজিৰ যিটো টপিক আছিল আজিৰ টপিকৰ পৰা মানে এতিয়াৰ পৰা কণ্টিনিউ কৰিম আজিৰ টপিকটো আমাৰ আজিৰ টপিকটো কি আছিল আমি কি আলোচনা কৰি আছিলোঁ মেইনলি আমি আলোচনা কৰি আছিলোঁ পৰিপুষ্টি আমি পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰি আছিলোঁ পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰোঁতে আমি ক'লৈ আহিছোঁ আমি সপক্ষী পৰিপুষ্টিৰ বিষয়ে আলোচনা আমি কমপ্লিট কৰিলোঁ সপক্ষী পৰিপুষ্টিৰ বিষয়ে আমি কমপ্লিট কৰিছিলোঁ লাষ্ট ক্লাছত এতিয়া আমি পৰপক্ষী পৰিপুষ্টিৰ বিষয়ে ক'ম মানে আমাৰ পৰিপুষ্টিটো কেনেকৈ হয় সেই আজি বিষয়টো হ'ব এইটো পৰপক্ষী
পৰিপুষ্টি হল। তো আজি মই এই পৰপক্ষী পৰিপুষ্টিৰ পৰা ষ্টাৰ্ট কৰিম। চোৱা, এই পৰপক্ষী পুষ্টিৰ কথা যদি আমি ক'বলৈ যাওঁ, তো আমি NCERTৰ লাইন বাই লাইন কৰি যাম। তো চোৱা, NCERTত যেতিয়া আমি পৰপক্ষী পৰিপুষ্টিৰ কথা কৈছোঁ, তাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটোত দিয়া আছে যে কি দিয়া আছে, সকলো জীৱই খাদ্য গ্ৰহণ কৰে। এইটোতো একদম সঁচা কথা যে সকলো জীৱই খাদ্যটো গ্ৰহণ কৰে, কিন্তু সকলো জীৱই একেধৰণে খাদ্যটো গ্ৰহণ নকৰে। এইটো এটা পইণ্ট যে সকলো জীৱই খাদ্যটো গ্ৰহণ কৰে, কিন্তু সকলো জীৱে একেধৰণে খাদ্যটো গ্ৰহণ নকৰে। তো খাদ্য পৰপক্ষী জীৱবিলাকে 3 ধৰণে গ্ৰহণ কৰে। তো এই 3টা ধৰণ কি কি মই এতিয়া তোমালোকক কৈ আছো। চোৱা, এতিয়া এই পৰপক্ষী পৰিপুষ্টিটো মই ষ্টাৰ্ট কৰি আছো। এক ধৰণৰ জীৱ কেনেকুৱা আছে যে বাহিৰৰ পৰাই খাদ্যখিনি হৰণ কৰি লয়, হৰণ কৰি তাৰ পাছত দেহৰ ভিতৰলৈ গ্ৰহণ কৰে হল। তো এই ধৰণৰ খাদ্য যিয়ে গ্ৰহণ কৰে তাৰ এটা উদাহৰণ কি হ'ব, ইষ্ট হল। ইয়াৰ এটা উদাহৰণ এক্সাম্পল ইষ্ট হল। তো এইটো এটা ধৰণ, আৰু এটা ধৰণ আছে। কি ধৰণ, যে 2 নম্বৰ ধৰণটো গোটেই খাদ্যখিনি গিলি খায়। গোটেই খাদ্যখিনি গিলি খায়। ইয়াৰ মাজে তোমালোকে কি গম পালা যে ইয়াৰ অন্তৰ্ভুক্ত কোন কোন প্ৰাণী হ'ব। ইয়াৰ অন্তৰ্ভুক্ত আমি মানুহ, জীৱ জন্তু, জীৱৰে কি কৰে, খাদ্যখিনি বাহিৰৰ পৰা গোটেই মুখত ঢালি দিয়ে, তাৰ পাছত তেওঁলোকৰ দেহৰ ভিতৰতে খাদ্যখিনি হৰণ কৰি লয়, হৰণ কৰি সেই খাদ্যখিনিৰ পৰা শক্তি আহৰণ কৰে। তো এই ধৰণৰ খাদ্য যে গ্ৰহণ কৰে, এই ধৰণৰ এক্সাম্পল হ'ল আমি মানুহ হল। তাৰ পাছত আৰু এটা লাষ্ট আৰু এটা ইণ্টাৰেষ্টিং ধৰণে খাদ্য গ্ৰহণ কৰে, সেইটো হ'ল পৰজীৱী প্ৰাণী। কৈ আছো, এই পৰজীৱী প্ৰাণীৰ বিষয়ে মই অলপমান কৈ আছো। পৰজীৱী প্ৰাণী এইটো হ'ল 3 নম্বৰ ধৰণে খাদ্যটো গ্ৰহণ কৰে। তো পৰজীৱী প্ৰাণী বুলি যদি আমি কওঁ, এইবোৰ এনেকুৱা প্ৰাণী যে চোৱা, আমি যে খাদ্যখিনি খাওঁ, বেলেগ কিবা জীৱ বা গছ গছনিক মাৰি কাটি খাই পেলাওঁ, কিন্তু এই পৰজীৱী প্ৰাণীয়ে কি কৰে, পৰজীৱী প্ৰাণীয়ে এটা জীৱৰ পৰা খাদ্যখিনি গ্ৰহণ কৰে, কিন্তু জীৱবিলাকক নমৰাকৈ সেই জীৱটোৰ পৰা খাদ্যখিনি গ্ৰহণ কৰে। এতিয়া মই যদি উদাহৰণ দিওঁ, তেনেহ'লে তোমালোকে ভালকে বুজি পাবা। তো সেই জীৱবিলাক কি, চোৱা, যেনেকুৱা উকুনি আমাৰ মূৰত থাকে, কিন্তু আমাৰ দেহৰ যিটো পৰিপুষ্টি আছে, নিউট্ৰিশ্যন আছে, এই আমাৰ নিউট্ৰিশ্যনবিলাক এবজৰ্ব কৰি লয় উকুনিয়ে। তো আমাৰ দেহাৰ পৰা পুষ্টি লৈ আছে, কিন্তু আমাক নমৰাকৈ। তাৰ পাছত আৰু এটা উদাহৰণ আকাশীলতা। তাৰ পাছত আৰু এটা ইণ্টাৰেষ্টিং উদাহৰণ, এতিয়া কি কয়, বাৰিষাৰ দিন আহি আছে, যেতিয়া তোমালোকে ধাননি পথাৰত যাবা, তোমালোকে কি দেখা পাবা, জোক দেখা পাবা। জোকবিলাক কি কৰে, জোকবিলাক আমাৰ ভৰি বা হাতত লাগি আমাৰ দেহাৰ পৰা তেজখিনি চুহি লয়, জোকৰ পৰিপুষ্টিটো সম্পন্ন কৰে, কিন্তু আমাক নমৰাকৈ। তো আশা কৰো এই 3 ধৰণৰ যে খাদ্যখিনি গ্ৰহণ কৰে, এই 3টা ধৰণ তোমালোকৰ ক্লিয়াৰ হ'ল। তো এতিয়া মই নেক্সট টপিকটোত আগবাঢ়িম।
নেক্সট টপিকটো আছে যে জীৱই খাদ্য কেনেকৈ গ্ৰহণ কৰে হ'ল তো মই এইখিনি আগত মুছি দিওঁ তাৰ পাছত কৈ আছো জীৱই খাদ্য কেনেকৈ গ্ৰহণ কৰে তো এইটোৰ বিশ্লেষণ দিবলৈ যাই আমাক দুটা কথা কিতাপত দিছে দুটা কি কথা দিছে কাৰ কথা দিছে এটাতো দিছে আমাৰ মানুহৰ কথা যে আমাৰ মানুহৰ যে আমি খাদ্য খাওঁ আমাৰ কি কয় একদম খাদ্য খোৱাৰ পৰা মল ত্যাগলৈকে কি পৰিঘটনা হয় এই গোটেইখিনি কথা কৈছে আৰু এটা কৈছে এককোষী জীৱৰ কথা কৈছে এককোষী জীৱ মানেনো কি যি জীৱৰ দেহত মাত্ৰ এটাহে কোষ আছে সেইবোৰক এককোষী জীৱ বোলে যেনেকুৱা এমিবা এটা উদাহৰণ তো এককোষী জীৱৰ এটা উদাহৰণ দিছে বা উদাহৰণ দি সেই মানে জীৱটোৱে খাদ্যটো কেনেকৈ গ্ৰহণ কৰে সেইটো কৈছে আৰু আমাৰ মানুহে কেনেকৈ খাদ্য গ্ৰহণ কৰে তাৰো আমাৰ কিতাপত দিয়া আছে তো মই এতিয়া এককোষী জীৱৰ কথাটো ক'ম তাৰ পাছত এই মানুহে কেনেকৈ মানে খাদ্যৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে সেইটো ক'ম তো আশা কৰো এই টপিকটো তোমালোকৰ মানে ইন্টাৰেষ্টিং লাগিব কিয়নো যদি মানৱ দেহৰ কথা কোৱা হৈ আছে তো ইন্টাৰেষ্টিংটো লাগবই না তো মই এতিয়া এককোষী জীৱৰ কথা ক'ম যে এককোষী জীৱে খাদ্যখিনি কেনেকৈ গ্ৰহণ কৰে বা সেই খাদ্যখিনিৰ পৰা পৰিপুষ্টি কেনেকৈ লয় হল তো এককোষী জীৱৰ যদি আমি কথা কওঁ এককোষী জীৱ এককোষী জীৱৰ উদাহৰণ দি কিতাপত এমিবাৰ কথা কৈছে আৰু এটাৰ কথা কৈছে প্যাৰামেচিয়াম তো প্ৰথমে আমি এমিবাৰ কথাটো কওঁ তো এমিবাই খাদ্যটো কেনেকৈ গ্ৰহণ কৰে এইটো কৈছে আচ্ছা এইটো কোৱাৰ আগতে মই আৰু এটা কথা ক'বলৈ খুজিছোঁ চোৱা কথাটো হ'ল যে জীৱদেহৰ গঠনৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ খাদ্যৰ পৰা পৰিপুষ্টি বা সংগ্ৰহ কৰাৰ যিটো প্ৰক্ৰিয়া আছে এইটো অলপমান জটিল হয় চোৱা যেহেতু এমিবাৰ এটা কোষ সেইবাবে তেওঁলোকৰ গঠনো একদম সিম্পল গঠন মাত্ৰ এটা কোষেৰে গঠন তো মই চিত্ৰটো আঁকাই দেখাই আছো চোৱা এইটো হ'ল এটা এমিবা এইটো এটা কোষ হ্যাঁ আৰু এইটো এটা কোষে দিয়ে গঠিত হল তো এইটো কি এইটো হ'ল কোষ কেন্দ্ৰ এমিবাৰ এইটো হ'ল কোষ কেন্দ্ৰ আৰু ধৰি লোৱা এমিবাৰ ওচৰত হ্যাঁ এমিবাৰ সন্মুখত ইয়াত এটা খাদ্য আছে এইটো কি এইটো এটা খাদ্য তো এমিবাই যদি এই খাদ্যখিনি খাব লগা হয় তেনেহ'লে কেনেকৈ খাব এই খাদ্যখিনি যদি খাবলগীয়া হয় তেনেহ'লে কেনেকৈ খাব এইটো এই নম্বৰ কণ্ডিশ্যন এতিয়া খাদ্যখিনি খোৱাৰ বাবে কি কৰিব বি নম্বৰ কণ্ডিশ্যনত এই এমিবা যে আছে এই এমিবাটো ইয়াত এটা কুটপদৰ সৃষ্টি কৰিব হল এইটো কি কুটপদৰ সৃষ্টি কৰে তো কুটপদৰ সৃষ্টিটো কিয় কৰে আচ্ছা কুটপদ মানে কি কুটপদ বস্তুটো হ'ল যে ইয়াৰ পৰা হ্যাঁ এই খাদ্যখিনি আৱৰি লয় এই কুটপদৰ দ্বাৰাহে এই খাদ্যখিনি আৱৰি লয় এইটো কি খাদ্যখিনি আৱৰি লয় কিহৰ দ্বাৰা আৱৰি লয় এই কুটপদৰ দ্বাৰা হল এতিয়া নেক্সট স্টেপত কি হয় নেক্সট স্টেপটো মই ইফালে নেক্সট স্টেপত কি হয় খাদ্য ৰিক্তিকা এমিবাই বনায়
কেনেকে মানে খাদ্য ঋক্তিকা চোৱা, এইটো এমিবা হল, এমিবা আৰু এইখিনিত খাদ্য ঋক্তিকাটো হৈ গ'ল। তো এইখিনিত খাদ্যটো আছে, এইটো হ'ল কি, এইটো হ'ল কোষ কেন্দ্ৰটো। তো এই খাদ্যখিনি, এই খাদ্য ঋক্তিকাত কি হয়, খাদ্য ঋক্তিকা এই খাদ্যখিনি সৰলীকৃত হয়, হজম হৈ তাৰ পাছৰ পৰ্যায়ত কি হয়, এই খাদ্যখিনি এমিবাৰ গতি ঠাইলৈ সঞ্চাৰিত হৈ যায়, এমিবাৰ গতি ঠাইলৈ সঞ্চাৰিত হৈ যায় হল। তো এইটো আছিল এমিবাৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰণালী। তো এমিবাৰটো হৈ গ'ল, এমিবাৰটো আমাৰ কিতাপত অলপমান ভালকে দিয়া আছে ড্ৰয়িং কৰি, সেইকাৰণে ময়ো তোমালোকক ভালকে কৰাই দিলোঁ। এতিয়া এককোষী আৰু এটা জীৱৰ কথা কোৱা আছে, যাৰ নাম হ'ল প্যাৰামেচিয়াম, এই প্যাৰামেচিয়ামৰ কথাটো কোৱা আছে। কিন্তু চোৱা, এই প্যাৰামেচিয়ামৰ যিটো দেহৰ যে গঠন, এইটো অলপমান ষ্ট্ৰাকচাৰাল আছে, মানে অলপমান চিষ্টেমেটিক আছে। সেইকাৰণে এমিবাৰ দৰে যধে মধে তেওঁলোকে খাদ্যখিনি নাখায়। তো তেওঁলোকে কি কৰে, অলপমান চিষ্টেমেটিকভাৱে খাদ্যখিনি খায়। তো প্যাৰামেচিয়ামৰ এইখিনি কথা কৈছিল, প্যাৰামেচিয়ামৰ কেনেকৈ খায়, কেনেকৈ কি কৰে, ইমান আমাৰ কিতাপত কোৱা নাই। তো মই প্যাৰামেচিয়ামৰ কথাখিনি কৈ দিলোঁ। এতিয়া আমি আজিৰ যিটো ক্লাছৰ মোষ্ট ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট টপিক আছে সেইটো কৰিম। এইটো কি, সেইটো হ'ল মানুহৰ পৰিপুষ্টি, বা মানুহে যে কেনেকৈ খাদ্যখিনি খায়, খাদ্য ক'ৰ পৰা কি হয়, এইটো কম হ'ল। মানুহ খাদ্য কেনেকৈ গ্ৰহণ কৰে হ'ল। ইয়াত অলপমান ধ্যান দিবা, এইটো একদম ইণ্টাৰেষ্টিং এটা টপিক হয়, আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম যে এই টপিকখিনি একদম তোমালোকক মানে ভিজুৱেলাইজ দি বুজাবলৈ, হ'ব। তো আমি মানুহ খাদ্য মানে কেনেকৈ গ্ৰহণ কৰে বা খাদ্যখিনি কেনেকৈ হজম হয়, এইটো বিষয়ত এতিয়া কম হ'ল। চোৱা, মানুহৰ যে খাদ্য নলীটো আছে, এই খাদ্য নলীটো মুখৰ পৰা আৰম্ভ হৈ একদম পায়ুলৈকে বিস্তৃত হৈ থাকে। পায়ু মানে কি জানানে? পায়ু মানে হ'ল তুমি যিটো দি মল ত্যাগ কৰা, এইটো হ'ল পায়ু হ'ল। এইটো মানি লোৱা যে মুখ গহ্বৰ মানে কি, আমি যিখিনি ঠাইত খাৱাখিনি মানে খাদ্যখিনি খাওঁ, সেইখিনি হ'ল মুখ গহ্বৰ। তো এই মুখ গহ্বৰত সাইডে সাইডে কি আছে, লালটি গ্ৰন্থি আছে। এইটো মানি লোৱা কি, লালটি গ্ৰন্থি এটা না, এইফালে চাগে আছে, মানে এটাতকৈ অধিকে আছে লালটি গ্ৰন্থি হ'ল। তো আমি আমাৰ খাদ্যখিনি কিন্তু জটিল আহাৰ। তো আমি দাঁতেৰে চবাই কি কৰোঁ, খাদ্যখিনি সূক্ষ্ম ৰূপত কৰিলেও মানে আমি খাদ্যখিনি সৰু কণাত ভাঙি দিওঁ। আৰু যেতিয়া আমি খাদ্যখিনি চবাই থাকোঁ দাঁতেৰে চবাই থকাত কি হয়, দাঁতেৰে চবাই থকাত এই লালটি গ্ৰন্থি পৰা লালটিবিলাক ওলাই আহে, এই খাদ্য কণাখিনিৰ লগত মিহলি হৈ যায় হ'ল। এতিয়া মই আৰু এটা কথা চাইডত কৈ থওঁ, কিতাপত আছে যে চোৱা, আমাৰ খাদ্যখিনি কি হয়, জটিল হয়। তো আমাৰ এই খাদ্যখিনি জটিলৰ পৰা হৰণ কৰিবলৈ আমাৰ কিহৰ প্ৰয়োজন হয়, কিছুমান জৈৱ অনুঘটকৰ প্ৰয়োজন হয়, বায়ো কেটালিষ্ট। আমাৰ এই জটিল খাদ্যখিনি হৰণ কৰিবলৈ আমাৰ কিছুমান জৈৱ অনুঘটকৰ প্ৰয়োজন হয়। তো
আচ্ছা জৈৱ অনুঘটক মানেনো কি তোমালোকে চাগে জৈৱ অনুঘটক বুলি কোৱাতে অলপমান হাবাথুৰি খাইছা তোমালোকে গম নোপোৱা চোৱা অনুঘটকৰ কথাটো মই লাষ্ট ক্লাছত কৈছো যে যিবোৰে কেমিকেল ৰিয়েকশ্যনৰ দ্ৰুতিটো বঢ়াই দিয়ে বা ফাষ্ট কৰি দিয়ে বা কেমিকেল ৰিয়েকশ্যন এটাত সহায় কৰে তো এতিয়া জৈৱ মানে কি জীৱৰ ভিতৰত আমাৰ যে জীৱ দেহটো আছে জীৱ দেহৰ ভিতৰতে অনুঘটক বিলাক আছে না সেইকাৰণে ইয়াত কোৱা আছে জৈৱ অনুঘটক হয় তো জৈৱ অনুঘটকৰ প্ৰয়োজন কিয় হ'ল আমাৰ খাদ্যখিনি জটিল এই জটিল খাদ্যখিনি হৰণ কৰিবলৈ জৈৱ অনুঘটকৰ প্ৰয়োজন হ'ল তো আমাৰ যে লালটি আছে এই লালটিত তো কিছুমান জৈৱ অনুঘটক আছে তো জৈৱ অনুঘটক যে আছে এইটো মানে কেনেকৈ কি কৰে মই কৈ আছো হা জাষ্ট মই এইখিনি কথা ক'লো আৰু লগে লগে মই ইফালে বুজাই থাকিম আৰু কথাখিনি এইফালে লিখি থাকিম হ'ল তো এই খাদ্যৰ কণাখিনি এই মুখ গবৰে লালটিৰ লগত মিহলি হৈ যায় হ'ল এই লালটিৰ লগত মিহলি হৈ যায় আৰু এই লালটিয়ে কি কৰে লালটিয়ে আমাৰ যে খাদ্যবিলাক যে আছে খাদ্যবিলাকত কি থাকে হেতহাৰ থাকে মই কৈছোৱেই গ্লুকোজ মানে কি গ্লুকোজ মানে হেতহাৰ কাৰ্বহাইড্ৰেট মানে গছে মানে যিখিনি খাদ্য ব্যৱহাৰৰ ওপৰত ষ্ট'ৰ কৰি ৰাখে আমিতো চোৱা আমিতো ভাত চাতে খাওঁ এই ভাত চাতবিলাক যে খাওঁ গছে উৎপন্ন কৰা সেই ষ্ট'ৰেজখিনিহে খাওঁ মই আৰু এটা কথা তোমালোকক কৈ দিওঁ আগৰ পাৰ্টখিনি তোমালোকে ভালকে নাচাই জাষ্ট এইবিলাক পাৰ্ট চাবলৈ নাহিবা হ'ল আগৰখিনি মানে চিৰিয়েলভাৱে চাই তাৰ পাছত এই পাৰ্টখিনিত আহিবা তেনেহ'লে তোমালোকৰ একো কনফিউজন নহয় মই যি কথা কম তো এই লালটিৰ কামখিনি হ'ল যে এই শ্বেতহাৰক আচ্ছা আমাৰ লালটিত কি থাকে লালটিত এটা জৈৱ অনুঘটক থাকে যাৰ নাম হ'ল লালটি এমাইলেজ যাৰ নাম কি লালটি এমাইলেজ হ'ল আৰু এই লালটি এমাইলেজে কি কৰে লালটি এমাইলেজ হ'ল এই লালটি এমাইলেজৰ কামটো হ'ল যে হেতহাৰক আমাৰ খাদ্যখিনি প্ৰায় মানে মেইন ভাগ থাকে হেতহাৰ থাকে এই হেতহাৰ বিলাকক হৰণ শ্ৰেণীলৈ পৰিৱৰ্তন কৰে হ'ল লালটিৰ কথাখিনি মই এইফালে কৈ দিলোঁ তো লালটিখিনি মিক্স হৈ গ'ল তাৰ পাছত লালটিখিনি মিক্স হৈ যোৱাৰ পাছত এই খাদ্যখিনি এই খাদ্য নলীয়েদি ক'ত আহিব এই খাদ্য নলীয়েদি আমাৰ পাকস্থলীত আহি পৰিব ৰবা মই তোমালোকক ভালকে আহি আছো হ'ল এইটো আমাৰ কি এইটো আমাৰ পাকস্থলী তো এই খাদ্যখিনি পাকস্থলীত আহি যায় আৰু এই খাদ্যখিনি যে পাকস্থলীত আহে এই কি গতিত এটা আহে এই খাদ্যখিনি যে ইয়াৰ পৰা ইয়ালৈ আহে এইটো আহোঁতে এটা খাদ্যখিনি গতি কৰিবলগীয়া হৈছে গতি নকৰিলেতো খাদ্যখিনি পাকস্থলীত নাহিল হৈ তো এই গতিটো পেৰিষ্টেটেলিক গতি বোলে পেৰিষ্টেটেলিক গতি মই এবাৰ চাই লওঁ পেৰিষ্টেটেলিক আছিল তো সরি পেরিস্টেলেটিক গতি হবে পেরিস্টেলেটিক গতি পেরিস্টেলেটিক গতি পেরিস্টেলেটিক গতি তো আচ্ছা এতিয়া চোৱা এই
পেৰিষ্টালটিক গতি মানে কি? আমি যে খাদ্যখিনি খাই আছো, ইয়াৰ পৰা খাই আছো তললৈ যাই আছে। যদি আমাৰ ভৰিটো ওপৰ পিনে থাকিল হয় আৰু মূৰটো যদি তল পিনে থাকিল হয়, তথাপিও যদি আমি খাদ্যখিনি খালো হয়, তেতিয়া এই আমাৰ এই খাদ্যখিনি পাকস্থলীত আহিয়ে পৰিল হয়। এনে ধৰণৰ গতিক কি বোলে? পেৰিষ্টালটিক গতি বোলে। হল। তো এতিয়া খাদ্যখিনি আমাৰ পাকস্থলীত আহিল। তো এই পাকস্থলীৰ এই মুক্ত হোৱা বা এই পাকস্থলীৰ পৰা যে খাদ্যখিনি ওলাই যাব, এইখিনিত কি থাকে? স্ফিনিক্টাৰ থাকে। স্ফিনিক্টাৰ পেশী। স্ফিনিক্টাৰ পেশী কি পেশী থাকে কৈ দি আছো? স্ফিনিক্টাৰ। স্ফিনিক্টাৰ পেশী থাকে। এই স্ফিনিক্টাৰ পেশীয়ে এই পাকস্থলীৰ মুখবিলাক, দুৱাৰবিলাক কন্ট্ৰোল কৰে। কি কৰে? কন্ট্ৰোল কৰে। ইয়াতো আছে স্ফিনিক্টাৰ পেশী, ইয়াতো আছে স্ফিনিক্টাৰ পেশী। হল। এতিয়া চোৱা, এই পাকস্থলীত কি থাকে? এই পাকস্থলীত থাকে পাক গ্ৰন্থি। এই পাকস্থলীৰ লেয়াৰত এই পাক গ্ৰন্থি থাকে। এইবিলাক কি? এইটো হল পাক গ্ৰন্থি। এইবিলাক হল পাক গ্ৰন্থি। পাক গ্ৰন্থি। পাক গ্ৰন্থি। তো এই পাক গ্ৰন্থিৰ পৰা কি নিঃসৰণ হয়? এই পাক গ্ৰন্থিৰ পৰা পাচক ৰস নিঃসৰণ হয়। এই পাক গ্ৰন্থিৰ পৰা পাচক ৰস নিঃসৰণ হয়। পাচক ৰস নিঃসৰণ হয়। নিঃসৰণ হয়। আচ্ছা, এই পাচক ৰসটো কি? মানে পাচক ৰসটো কি? চোৱা, এই পাচক ৰসটো এই যে আমি যে কওঁ আমাৰ পেটত হাইড্ৰক্লৰিক এচিড আছে, তো ইয়াৰ পৰা তোমালোকে গম পাবা। চোৱা, আমাৰ যে পাচক ৰস আছে, এই পাচক ৰসটো হাইড্ৰক্লৰিক এচিড HCl, হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা, এই তিনিটা দি গঠিত। এই তিনিটা দি গঠিত। তো এই পাচক ৰসটোৰ কাম কি? এই খাদ্যখিনি যে আহিল, এই খাদ্যখিনি যে আমাৰ পেটত আহিল, এই পেটত যে আহিল খাদ্যখিনি, এই পাচক ৰসে কি কৰিব? এই খাদ্যখিনি অৰ্ধপাচিত কৰি পেলাব। হল। কি কৰিব? অৰ্ধপাচিত কৰিব। মানে সম্পূৰ্ণৰূপে পচন নঘটায়, মাত্ৰ আধাহে পাচন কৰিব। আৰু চোৱা, এই পেপচিন যে আছে, এই পেপচিনটোৱে হাইড্ৰক্লৰিক এচিড মানে কি? আম্লিক, অম্লীয় ধৰ্ম। তো আম্লিক বাবে এই পেপচিনটোৱে ভালকে কাম কৰিব পাৰে এই খাদ্যখিনিৰ ওপৰত। আৰু শ্লেষ্মাৰ কাম কি? শ্লেষ্মাৰ কাম হল, চোৱা, এচিড যদি আমাৰ পেটৰ ভিতৰত যদি এচিড থাকে, এই পেটৰ বেৰবিলাকতো তেনেহ'লে জ্বলাই পুৰা একদম চাৰখাৰ কৰি পেলাব, হয় না? এচিড যেহেতু আছে, তো এই এচিডটোৰ পৰা এই শ্লেষ্মাৰ যে আৱৰণটো আছে বা শ্লেষ্মা যে আছে, এই শ্লেষ্মাটোৱে আমাৰ পাকস্থলীটো ৰক্ষা কৰি আছে। কি ৰক্ষা কৰি আছে? শ্লেষ্মা, এই এচিডটোৰ পৰা। তো এই পাচক ৰসটোৰ কাম কি? এই খাদ্য বস্তুখিনি অৰ্ধপাচিত কৰিব, আৰু যদি খাদ্য বস্তুত কিবা যদি ধৰা বীজাণু থাকে, সেইবিলাকক মাৰি পেলাব। হল। তো আমাৰ এই খাদ্য মানে এই পাকস্থলীলৈকে কাহিনীটো হল। এতিয়া আমি এই পাকস্থলীৰ পাছৰ পৰা কাহিনীটো আৰম্ভ কৰিম। এইটো আমাৰ পাকস্থলী আছিল, এইবিলাক আছিল স্ফিনিক্টাৰ, আৰু সাপোজ এইটো আমাৰ কি? অৰ্ধপাচিত হোৱা খাদ্যখিনি। এইবিলাক আমাৰ অৰ্ধপাচিত খাদ্যখিনি। এতিয়া এই খাদ্যখিনি ক'ত আহিব? যেতিয়া অৰ্ধপাচিত হৈ গ'ল, তেতিয়া আহিব ক্ষুদ্ৰান্ত। এইবিলাক হ'ল ক্ষুদ্ৰান্ত। আচ্ছা, ক্ষুদ্ৰান্তৰ আগতে ইয়াত কি? এইটো হ'ল যকৃত।
এইটো হ'ল যকৃত হ'ল যকৃত অসমীয়াত কয় যকৃত আৰু ইংৰাজীত কয় লিভাৰ হ'ল আৰু এই যকৃততে থাকে কি এই যকৃতত থাকে পিত্তথলী এই যকৃততে থাকে এই পিত্তথলী এই পিত্তথলী অসমীয়াত কয় আৰু ইংৰাজী নাম হ'ল গেল ব্লাডাৰ হ'ল এইটো হ'ল পিত্তথলী এই পিত্তথলীৰ যিটো নলী আছে যেটো পিত্তথলীৰ যিটো নলটো আছে এই নলটো আমাৰ এই পাকস্থলীৰ পাছফালেদি আহে পাকস্থলীৰ পাছফালেদি আহি ক'ত লগ হয় যেটো আমাৰ অগ্নাশয়ৰ যেটো অগ্নাশয় নামৰ এটা আমাৰ অংগ আছে আমাৰ দেহত এইটো কি এইটো সাপোজ মানি লোৱা অগ্নাশয় ইয়াত একেলগে যোগ হৈ ক'ত লাগে এই আমাৰ যে ক্ষুদ্ৰান্তটো যে আহি আছে এই ক্ষুদ্ৰান্তত লগ হৈ যায় আচ্ছা এতিয়া অলপমান ইম্পৰ্টেন্ট কথা আছে মই কৈ দি আছো চোৱা এইটো কি এইটো আমি কলো যকৃত ইংৰাজীত কয় লিভাৰ আৰু এইটো আমি কি কলো এইটো আমি কলো পিত্তথলী ইংৰাজীত কয় গেল ব্লাডাৰ তো এতিয়া চোৱা আমাৰ যে যকৃতটো আছে আমাৰ এই যকৃতটোৱে কি কৰে যকৃতটোৱে পিত্ত লৱণ উৎপন্ন কৰে যাক আমি বাইল বুলি কওঁ ইংৰাজীত পিত্ত লৱণ উৎপন্ন কৰি এই গেল ব্লাডাৰত পিত্তথলীত জমা কৰি থৈ দিয়ে তো এতিয়া মই যেতিয়া যকৃতৰ কথাটো কৈ আছো তো সাইডত এটা ইম্পৰ্টেন্ট কথা মই লিখি দিওঁ চোৱা আমাৰ দেহত বৃহত্তম যেটো গ্ৰন্থি আছে এইটো হ'ল যকৃত যদি কোৱেশ্চন আহে যে আমাৰ দেহৰ বৃহত্তম গ্ৰন্থিটোৰ নাম কি তেনেহলে উত্তৰটো আহিব যকৃত হল তাৰ পাছত এইটো যকৃতৰ কথাটো হল এতিয়া আমি কথা পাতিম অগ্নাশয় এইটো হল অগ্নাশয় ইংৰাজীত ইয়াত কয় পেনক্ৰিয়াছ হল চোৱা এই পেনক্ৰিয়াছটোৱে কি কৰে পেনক্ৰিয়াছটোৱে ইনসুলিন নামৰ এটা হৰমন মানে উৎপন্ন কৰে ইনসুলিন নামৰ হৰমন প্ৰডিউস কৰে আৰু লগতে পাচক ৰক্ষণীকৰণ মানে নিহৰণ কৰে মানে অগ্নাশয় এনে এটা ইম্পৰ্টেন্ট অৰ্গান যিয়ে আমাৰ সুগাৰৰ লেভেলৰ নিয়ন্ত্ৰণ কৰি ৰাখে ইনসুলিনৰ দ্বাৰা আৰু আমাৰ খাদ্যখিনি যে খাওঁ এই পাচক এই অগ্নাশয়ৰ পৰা পাচক ৰসখিনি আহে তো এই অগ্নাশয় পাচক ৰস বনাই প্ৰডিউস কৰে নিহৰণ কৰে হল তো এতিয়া মই অগ্নাশয়ৰ বিষয়ে আগত অলপমান কৈলো অগ্নাশয় এনে একটা গ্ৰন্থি যিয়ে পাচক ৰক্ষণীকৰণ কৰে পাচক ৰস নিহৰণ কৰে লগতে ইনসুলিনো উৎপন্ন কৰে ইনসুলিন উৎপন্ন কৰে এই পাচক ৰসখিনিয়ে খাদ্য হজম কৰাত সহায় কৰে আৰু এই ইনসুলিন খিনিয়ে আমাৰ দেহত থকা ৰক্ত শৰ্কৰা তাৰ মানে কি ব্লাড সুগাৰ নামটো শুনাই পাইছা ডায়াবেটিস এই ব্লাড সুগাৰ খিনিক নিয়ন্ত্ৰণ কৰে চোৱা এই সৰু এটা গ্ৰন্থিয়ে দুটা কাম কৰি আছে আৰু ইম্পৰ্টেন্ট কাম কৰি আছে তো যদি পৰীক্ষাত প্ৰশ্ন আহে যে আমাৰ দেহত থকা এনে এটা গ্ৰন্থিৰ নাম কোৱা যিয়ে খাদ্য হজম কৰে লগতে ইনসুলিনক বা ব্লাড সুগাৰ নিয়ন্ত্ৰণ কৰে তেতিয়া এনসাৰটো কি হ'ব অগ্নাশয় এতিয়া ইনসুলিনৰ কথাটো সাগে ইমান নাই জাস্ট এখিনি আছিল যে ইনসুলিনটো আমাৰ দেহত ৰক্ত শৰ্কৰা মানে ব্লাড গ্লুকোজ নিয়ন্ত্ৰণ কৰি ৰাখে ব্লাড সুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু এই পাচক ৰসখিনিত কি আছে এই অনুঘটকৰ কথা যে কলো জৈৱ অনুঘটকৰ কথা যে কলো এই পাচক ৰসখিনিতো মানে এই জৈৱ অনুঘটক বিলাক আছে অগ্নাশয়ত মানে কি এনজাইম থাকে আচ্ছা এই জৈৱ অনুঘটক বিলাকক কি কয় উৎসেচক অসমীয়া নামটো হ'ল উৎসেচক আচ্ছা সাপোজ নহয় মই এতিয়া তেনে উৎসেচকৰ বিষয়ে অলপমান কৈ দিওঁ হা
উৎসেচক উৎসেচকৰ কাম কি আমাৰ এই জটিল খাদ্যখিনি হৰণ কৰে এইটো হল উৎসেচক হল জটিল খাদ্যখিনি হৰণ কৰি দিয়ে যদি পৰীক্ষাত প্ৰশ্ন আহে যে উৎসেচক বা এনজাইম বুলিলে কি বুজা তেনেহলে তোমালোকে কি কবা জি প্ৰটিনে এনজাইম একচুয়ালি এটা প্ৰটিন হয় তো ইমান জানিব নালাগে বা তোমালোকে শৰ্টকাট কবা জটিল খাদ্য হৰণ কৰিবলৈ কিছুমান আমাৰ দেহত জৈৱ অনুঘটক থাকে কি জটিল খাদ্য হৰণ কৰিবলৈ আমাৰ দেহত কিছুমান জৈৱ অনুঘটক থাকে এই জৈৱ অনুঘটকবোৰকে উৎসেচক বোলে হল উৎসেচকৰ কথাখিনি মই তোমালোকক কৈ দিলো এতিয়া মই অগ্নাশয়ৰ কথা কৈ আছো অগ্নাশয়ৰ কথাটো মই এতিয়া কৈ আছো চোৱা অগ্নাশয়ে কি নিঃসৰণ কৰে অগ্নাশয়ে ট্ৰিপসিন আৰু লাইপেজ ট্ৰিপসিন আৰু লাইপেজ ট্ৰিপসিন আৰু লাইপেজ এই ট্ৰিপসিনটো কি কৰে এই ট্ৰিপসিনটো হল প্ৰটিন বিশ্লেষী উৎসেচক এটো হল প্ৰটিন বিশ্লেষী উৎসেচক হল ট্ৰিপসিন আৰু লাইপেজটো হল চৰ্বি বিশ্লেষী উৎসেচক হল চৰ্বি বিশ্লেষী উৎসেচক হল লাইপেজ তো এতিয়া চোৱা এতিয়া এই সাইডৰ কথাখিনি কৈ দিলো এতিয়া এইখিনি বুজাত তোমালোকৰ সহায় হ'ব চোৱা এই পিত্তথলীৰ পৰা কি আহি আছে পিত্ত লৱণ এই অগ্নাশয়ৰ যেটো জয়েন আছে জয়েনত লগ হল আৰু এই অগ্নাশয়ৰ পৰা কি আহি আছে পাচক ৰসত কি আছে এতিয়া অগ্নাশয়ৰ পাচক ৰসখিনিত আছে প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপসিন আৰু লাইপেজ তো এইখিনি বস্তু এই অৰ্ধপাচিত খাদ্যখিনিৰ ওপৰত ক্ৰিয়া কৰে এতিয়াৰ পৰা আৰু এটা খেলা হৈ আছে চোৱা এইটো কি কলো এইটো হল আমাৰ ক্ষুদ্ৰান্ত হল এইটো আমাৰ ক্ষুদ্ৰান্ত ইমান চাব নালাগে এইখিনিমান চাবা এইটো হল ক্ষুদ্ৰান্ত এই ক্ষুদ্ৰান্তত এই অৰ্ধপাচিত খাদ্যখিনি যে আহিল এই অৰ্ধপাচিত খাদ্যখিনিৰ ওপৰত এই পিত্ত লৱণে ক্ৰিয়া কৰি এই খাদ্যখিনি যিমান জটিল অংশবিলাক আছে এই জটিল অংশখিনি হৰণ কৰি দিয়ে হৰণ কৰাৰ লগতে কি হয় চোৱা আমাৰ এই পেটত কি আছিল হাইড্ৰক্লৰিক এসিড মানে কি আম্লিক এতিয়া যদি এই পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত যদি এসিড বিলাক আহে তেনেহলে তো ক্ষুদ্ৰান্ত একদম জ্বলি পৰি শেষ হৈ যাব সেই কাৰণে এই পিত্ত লৱণৰ কাম কি এই অৰ্ধপাচিত আম্লিক খাদ্যবিলাকক ক্ষাৰকীয় কৰা মানে নিউট্ৰেলাইজ কৰা অম্ল আৰু ক্ষাৰক যেতিয়া একলগে হ'ব তেতিয়া নিউট্ৰল হৈ যাব হ্যাঁ তো ইয়াৰ পৰা তোমালোকে কি গম পালা যে পিত্ত লৱণটো এটা ক্ষাৰকীয় হয় পিত্ত লৱণটো ক্ষাৰকীয় হয় যে এই আম্লিক অৰ্ধপাচিত খাদ্যবিলাকক হৰণ মানে নিউট্ৰল কৰি দিয়ে আৰু কি কৰে খাদ্যখিনিক অলপমান হৰণ কৰি দিয়ে আৰু তাৰ পাছত এই পেনক্ৰিয়াছৰ পৰা আহিল যে ট্ৰিপসিন আৰু লাইপেজ এই ট্ৰিপসিনে এই খাদ্যত থকা প্ৰটিন বিলাক যে আছে আমি যে সাপোজ আমি এটা কণী খালো হ্যাঁ এই কণীত থকা যে প্ৰটিন বিলাক আছে এই প্ৰটিন বিলাকৰ ওপৰত এই ট্ৰিপসিনে কাম কৰিব হল এই ট্ৰিপসিনে কাম কৰি এই প্ৰটিনখিনি হৰণ কৰি দিব ভাঙি দিব হল প্ৰটিন বিলাক ব্ৰেকডাউন হৈ গেল আৰু এই চৰ্বি বিলাক যে আছে খাদ্যত খালি প্ৰটিনে নাথাকে চৰ্বিও থাকে তো এই চৰ্বিখিনিৰ ওপৰত এই লাইপেজে কাম কৰি চৰ্বিখিনক হৰণ কৰি দিব এতিয়া চোৱা দুটা হৰণ হল প্ৰটিনো হৰণ হৈ গেল চৰ্বিও হৰণ হৈ গেল প্ৰটিনটো ট্ৰিপসিনৰ দ্বাৰা হৰণ হল আৰু চৰ্বিটো লাইপেজৰ দ্বাৰা হৰণ হল এতিয়া আমাৰ এই ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ অংগ থাকে যাক আমি ভিলাই বুলি কওঁ
ভিলাইৰ কথাখিনি কৈ আছো হা এই ক্ষুদ্ৰান্ত এই আঙুলিৰ সদৃশ বিলাইবোৰ থাকে আৰু লগতে কিছুমান আন্তৰিক ৰসও থাকে কি থাকে আন্তৰিক ৰস এই ক্ষুদ্ৰান্তবিলাক কিছুমান আন্তৰিক ৰস থাকে আন্তৰিক ৰস থাকে তো মই এইখিনি ষ্ট্ৰাকচাৰ মুছি এতিয়া ক্ষুদ্ৰান্তৰ কথাখিনি অলপমান ভালকে কওঁ না ওকে অগ্নাশয়ৰ পৰা এনজাইমবিলাক মানে উৎসেচকবিলাক লগ হ'ল প্ৰটিন চৰ্বিবিলাক সৰলীকৃত কৰাৰ পাছত আমি কি ক'লো আচ্ছা এতিয়া আমি অলপমান জুম কৰি চাওঁ হা এইটো চাপ'জ ক্ষুদ্ৰান্তত কি আছে এই আঙুলি সদৃশ কি আছে ভিলাইবোৰ আছে আৰু কিছুমান আন্তৰিক ৰস আছে তো মই এইখিনি অংশ অলপমান অনুবীক্ষণ যন্ত্ৰৰে চালোঁ কিহেদি চালোঁ অনুবীক্ষণ যন্ত্ৰৰে চালোঁ অনুবীক্ষণ যন্ত্ৰৰে চোৱাত মই কি দেখা পালোঁ বা তোমালোকে কি দেখা পাবা যে এনেকুৱা হ'ল না ইয়াত কি আছে বিলাইবোৰ আছে বিলাইবোৰ আছে ভিলাই আছে আৰু কিছুমান আন্তৰিক ৰস আছে আন্তৰিক ৰস এতিয়া চোৱা এই প্ৰটিন চৰ্বিবিলাক সৰল হৈ যোৱাৰ পাছত আৰু যিখিনি প্ৰটিন সৰল হ'ব পাৰা নাই সেইবিলাকে কি কৰে এই আন্তৰিক ৰসে ক্ৰিয়া কৰে এই আন্তৰিক ৰসে ক্ৰিয়া কৰি সেই প্ৰটিনসমূহক এমিনো এচিডলৈ পৰিৱৰ্তন কৰে আৰু শৰ্কৰাসমূহক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে গ্লুকোজ মানে শৰ্কৰাসমূহক সৰল শ্ৰেণী অথবা গ্লুকোজলৈ পৰিৱৰ্তন কৰে আৰু চৰ্বিসমূহক কি কয় গ্লিচাৰেলিন আৰু কি কয় ফেটি এচিডলৈ পৰিৱৰ্তন কৰে তো এতিয়া গোটেই খাদ্যখিনি একদম পুৰা প্ৰটিনে কোৱা এমিনো এচিড কোৱা গ্লিচাৰেলিন ফেটি এচিড এইবিলাক সকলোখিনি সৰল হৈ গ'ল এতিয়া এই ভিলাইবোৰ যে আছে এই ভিলাইবোৰত ৰক্ত জালিকা থাকে যাৰ দ্বাৰা আমাৰ দেহত মানে এই খাদ্য এই যে এই মিনাৰেলছবিলাক প্ৰটিন চৰ্বিবিলাক আছে গোটেইখিনি এই ৰক্ত জালিকাৰ দ্বাৰাহে আমাৰ দেহত পৰিবাহিত হৈ কোষসমূহত শক্তিৰ যোগান ধৰিব তো চোৱা এই ভিলাইবোৰৰ এই আগে এই ৰক্ত জালিকাবিলাক থাকে তো এই যে আমাৰ প্ৰটিন চৰ্বি এমিনো এচিডবিলাক যে হ'ল এইবিলাক গোটেই এই ভিলাইৰ দ্বাৰা আমাৰ তেজত প্ৰৱেশ কৰি যাব তেজত প্ৰৱেশ কৰি কি হ'ব আমাৰ কোষবিলাকত শক্তিৰ যোগান ধৰিব আৰু নতুন কোষৰ সৃষ্টি কৰিব বা যিবিলাক ডেড সেল আছে সেইবিলাকক মেৰামতিও কৰিব হ'ল তো এইখিনি ক্ষুদ্ৰান্তৰ কথা হৈ গ'ল তো এতিয়া ক্ষুদ্ৰান্তৰ পৰা ক'ত আহিব ক্ষুদ্ৰান্তৰ পৰা আমাৰ আহিল বৃহদান্ত সাপোজ ধৰা এইটো ক্ষুদ্ৰান্ত আৰু এই ক্ষুদ্ৰান্তখিনিৰ পৰা আৰম্ভ হ'ল বৃহদান্ত বৃহদান্তটো অলপমান পাক খোৱা থাকে হা হ'ল তাৰ পাছত এইটো এটা অলাগতিয়াল জংচন থাকে যাক আমি এপেণ্ডিক্স বুলি কওঁ মই আগত ড্ৰয়িংটো কৰি আছো তাৰ পাছত তোমালোকে এইটো অলপমান ভালকে কৈ আছো চোৱা এইখিনি যে ক্ষুদ্ৰান্ত আৰু বৃহদান্ত যে লগ হ'ল এই লগ হোৱাৰ এই জংচনখিনি আমি এই ইফাল দিয়ে এটা আঙুলি সদৃশ এটা মানে পাৰ্ট ওলাই আহে আৰু ইয়াক আমি কি কওঁ এপেণ্ডিক্স বুলি কওঁ ইয়াৰ কিন্তু কোনো কাম নাই এইটো এটা অলাগতিয়াল পাৰ্ট হয় ইয়াৰ কাম নাই হ'ল তো এতিয়া কি হ'ল এই খাদ্যখিনিৰ পৰা যিমানখিনি মানে কি কয় পৰিপুষ্টিৰ প্ৰয়োজন আছিল মানুহৰ দেহত গোটেইখিনি ক্ষুদ্ৰান্ততে কাম হৈ গ'ল
ক্ষুদ্ৰান্তত কাম হৈ গ'ল। আচ্ছা, ক্ষুদ্ৰান্তৰ কথা যেতিয়া কৈ আছো তো আৰু এটা মানে কথা কৈ দিওঁ যে চোৱা, তৃণভোজী প্ৰাণীবিলাক যে আছে, এই তৃণভোজী প্ৰাণীৰ মই এইবিলাকতো আশা কৰোঁ বুজি পাইছা। তো এতিয়া এইখিনি মই মুচি দি অলপমান ক্ষুদ্ৰান্তৰ বিষয়ে আগত কৈ লওঁ। ক্ষুদ্ৰান্তৰ বিষয়ে কৈ তাৰ পাছত বৃহদান্ত্ৰটো কওঁ। চোৱা, ক্ষুদ্ৰান্ত যে আছে, ক্ষুদ্ৰান্তবিলাক তৃণভোজী প্ৰাণীৰ যে ক্ষুদ্ৰান্ত আছে, তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তবিলাক মাংসভোজী প্ৰাণীতকৈ দীঘল হয়। এতিয়া চোৱা, কিয় দীঘল হয় এইটো কৈ দিওঁ। তৃণভোজী প্ৰাণী কি খায়? ঘাঁহ জাতীয় উদ্ভিদ খায়, আৰু এই ঘাঁহ জাতীয় উদ্ভিদত চেলুলোজ নামৰ এটা পদাৰ্থ থাকে, যি চেলুলোজটো হজম কৰিবলৈ টান হয়। সেইকাৰণে তৃণভোজী প্ৰাণী ক্ষুদ্ৰান্ত দীঘল হয়। কি হয়? দীঘল হয় মাংসভোজী প্ৰাণীতকৈ। যদি তোমালোকৰ প্ৰশ্ন আহে যে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত কিয় দীঘল হয় মাংসভোজী প্ৰাণীতকৈ, তেনেহ'লে তোমালোকে কি ক'বা যে তৃণভোজী প্ৰাণীয়ে ঘাঁহজাতীয় উদ্ভিদ খায়, আৰু ঘাঁহজাতীয় উদ্ভিদত চেলুলোজ থাকে। এই চেলুলোজখিনি হজম কৰিবলৈ তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো দীঘল হয় মাংসভোজী প্ৰাণীতকৈ। হৈ গ'ল? তো এইখিনিত মানে ক্ষুদ্ৰান্ত গোটেইখিনি কথা হ'ল। এতিয়া আমি বৃহদান্তৰ কথা কওঁ। তাৰ পাছত চোৱা, বৃহদান্ত যে আছে, এই যিখিনি খাদ্যৰ পৰা প্ৰটিন চটিন গোটেইখিনি ইউজ হৈ গ'ল, গোটেইখিনি ইউজ হোৱাৰ পাছত এই খাদ্যখিনি বৃহদান্তত আহি গ'ল। এতিয়া চোৱা, বৃহদান্তত কি থাকে? ভিলাই থাকে। বৃহদান্তত ভিলাই থাকে। বৃহদান্তত ভিলাইবিলাকে কি কৰে? এই পদাৰ্থখিনিৰ যিবিলাক অতিৰিক্ত পানী ভাগ আছে, অতিৰিক্ত পানী ভাগ শোষণ কৰি লয়। শোষণ কৰি এই পদাৰ্থখিনিৰ অতিৰিক্ত পানী ভাগ শোষণ কৰি মল হিচাপে ত্যাগ কৰি দিয়ে। এইটো পায়ুৰ দ্বাৰা। তো কি হয়? এই পায়ুৰ দ্বাৰা মল ত্যাগ কৰি দিয়ে। আৰু এই মল ত্যাগটো যে নিয়ন্ত্ৰণ কৰে, এইটো কিহেদি নিয়ন্ত্ৰণ কৰে? এইটো এই পায়ুৰ তাতে স্ফেনিক্টাৰ পেশী থাকে। এই মই যে কৈছিলো পাকস্থলীৰ মুক্ত বা বন্ধ, সেইটোও কিন্তু স্ফেনিক্টাৰ পেশী নিয়ন্ত্ৰণ কৰে। তো একেদৰেই এই মল ত্যাগ নিয়ন্ত্ৰণক কি কয়? স্ফেনিক্টাৰে স্ফেনিক্টাৰ পেশী হ'ল। তো মল ত্যাগৰ নিয়ন্ত্ৰণত স্ফেনিক্টাৰ পেশীয়ে কৰে। হৈ গ'ল? তো মানুহৰ যিটো খাদ্য গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো আছিল, সেইখিনি গোটেই আজিৰ ভিডিঅ'টোত ক্লিয়াৰ হৈ গ'ল। তো নমস্কাৰ। নেক্সট এটা ভিডিঅ'ত নেক্সট টপিকলৈ তোমালোকৰ লগত আকৌ এবাৰ দেখা কৰিম।